নমস্কাৰ ৰেচ অফ ৰেকিলৈ পুনৰবাৰ স্বাগতম জনালো আপোনালোকক আজি আমি সম্বন্ধৰ ক্ষেত্ৰত ৰিলেশনশ্বিপৰ ক্ষেত্ৰত ৰেকি কেনেদৰে সহায় কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আহক আমি আগবাঢ়ি ফিলে যাওঁ সম্বন্ধৰ ক্ষেত্ৰত বা ৰিলেশনশ্বিপ বুলি কোৱা হয় এই ক্ষেত্ৰত ৰেকিয়ে আমাৰ জীৱনত কি ধৰণে সহায় কৰিব পাৰে বহুতে মোলে প্ৰশ্ন কৰিছে যে ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আমাক ৰেকিয়ে সহায় কৰিব পাৰে নেকি হয় নিশ্চয় পাৰে ৰেকিয়ে সহায় কৰিবলৈ ৰেকিত আমি যেতিয়া দেখা পাওঁ কেতিয়াবা কাৰোবাৰ মাজত সম্পৰ্ক বেয়া হৈ পৰিছে বা পতি পত্নীৰ মাজত সম্বন্ধ বেয়া হৈ পৰিছে বা ভাল পোৱা কাৰোবাৰ লগত ইজনৰ সিজনৰ প্ৰতি বেয়া ভাৱবিলাক আকস্মিকভাৱে আহি পৰিছে তেনে ক্ষেত্ৰত আমি ৰেকিৰ দ্বাৰা নিশ্চয় সহায় ল'ব পাৰো ৰেকিয়ে আমাক কি কৰিব পাৰে বাদ দেখুৱাব পাৰে যদিহে কোনোবা এজন তেনেকুৱা ক্ষেত্ৰত সমস্যাত পৰা ব্যক্তি হ'ব পাৰে বা মহিলা কোনোবা হ'ব পাৰে বা যাৰ প্ৰয়োজন হৈছে সম্বন্ধৰ ক্ষেত্ৰত কিছুমান আউল লাগিছে তেতিয়া সেই ক্ষেত্ৰত ৰেকিৰ যদি আমি হিলিং লওঁ ৰেকিৰ যদি উপায় লওঁ তেতিয়াহ'লে সেই প্ৰব্লেমবিলাক সলভ হোৱাত বহুতখিনি সহায় হয় আৰু অতি সোনকালে হয় বুলি ক'ব পাৰি কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত অকমান সময়ৰ প্ৰয়োজন হয় আৰু লগতে যদিহে সেই ব্যক্তি বা মহিলাগৰাকী যদি নিজেই ৰেকি শিকিবলৈ লয় বা শিকে তেতিয়াহ'লে তেওঁ নিজৰ এই ক্ষেত্ৰত সমস্যাবিলাক আঁতৰ কৰাত নিজেই ৰেকিটোক এপ্লাই কৰিব পাৰে বা প্ৰয়োগ কৰিব পাৰে ৰেকিক আৰু ৰেকি মানে জ্ঞানে যে ৰেকিয়ে সদায় কোন দিশত গ'লে ভাল হ'ব হিলিং দিয়াৰ পিছত বা নিজে হিল কৰাৰ পিছত নতুবা নিজে হিলিং লোৱাৰ পিছত ৰেকিয়ে সেইটো পথ প্ৰদৰ্শক হিচাপে ৰেকিয়ে আগবঢ়াই নিয়াত সহায় কৰে আৰু বিশেষকৈ আজিকালি আৰু সমস্যা কিছুমান বৃদ্ধি হৈছে খুব ব্যস্ততাৰ কাৰণে হয়তো মানুহে সময় দিব নোৱাৰাৰ কাৰণে হয়তো সম্বন্ধবিলাকতো আউল লগা দেখিবলৈ পোৱা গৈছে তো তেনে ক্ষেত্ৰত কি হৈছে কিছুমান ভুল বুজাবুজি বা মতানৈক্য কিছুমান ঘটাৰ বাবে এনেকুৱা সমস্যাবিলাক আহি পৰে সম্বন্ধৰ ক্ষেত্ৰত ৰিলেশনশ্বিপৰ ক্ষেত্ৰত তেতিয়া ৰেকিৰ যদি আমি হিলিঙৰ দ্বাৰা সহায় লওঁ তেতিয়া ৰেকিয়ে সেই সমস্যাখিনি আঁতৰ কৰি এটা ব্যৱস্থা কৰি দিয়ে যাতে যিটো সম্পৰ্ক ছেদ হ'বলৈ লৈছে বা ছিঙি যাবলৈ লৈছে তাত জোৰা লগোৱাত ৰেকিয়ে খুব সহায় কৰে আৰু যিহেতু মই আগতেও সাইকিক সাৰ্জাৰীৰ বিষয়ে কৈছিলোঁ ৰেকিত সাইকিক সাৰ্জাৰী কিছুমান প্ৰয়োগ কৰাৰ পিছত ৰিলেশনশ্বিপবিলাক খুব ভাল হৈ অহা আমি দেখিবলৈ পাইছোঁ আৰু লগতে একদম মানে যুগমীয়া হৈ পৰে ৰিলেশনশ্বিপবিলাক আৰু হয় কেতিয়াবা খং ৰাগ সৰু সুৰা ঘৰখনৰ মাজত এটা থাকিবই সেইটো নাথাকিলেও মই বেয়া বুলিয়ে ক'ম কাৰণ মানুহক মানে এটা ৰিফ্ৰেছমেণ্ট এটা লাগে নহয় তো সেইবিলাক ক্ষেত্ৰত হ'ব পাৰে কেতিয়াবা কিন্তু দীঘলীয়া পৰ্যায়ত যদি হয় কোৰ্ট কছাৰীলৈ গৈ পেলাই এটা মামলা মোকৰ্দমা হৈ পেলাই তেনেকুৱা পৰ্যায়ত যদি যায়গৈ তেতিয়াহ'লে খুব বেয়া হয় আৰু বিশেষকৈ সদায় বুজা পৰা ক্ষমতাটো খুব অতিকৈ প্ৰয়োজন ইজনে সিজনৰ প্ৰতি আৰু যাতে সম্পৰ্কবিলাক ভাঙিবলৈ বেছি সময় নালাগে গঢ় দিওঁতেহে বহুত সময়ৰ প্ৰয়োজন হয় আৰু লগতে এইটোৱে ক'ব পাৰোঁ যে যদিহে আমি তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা সমস্যাত যদি আমি পৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ৰেকিৰ দ্বাৰা সহায় লৈ পেলাই আমি কিছুমান বহুত শুভ ফলাফলবিলাক আমি জীৱনত আমি ল'ব পাৰিম বা আমি গ্ৰহণ কৰিব পাৰিম প্ৰাপ্তি ঘটিব জীৱনটোত তাৰোপৰি বহু ক্ষেত্ৰত দেখা যায় আজিকালি কিছুমান এনেকুৱা দেখা গৈছে যে ভাল পোৱা বহুত দিনৰ পৰাই ভাল পাই আছে ইজনে সিজনক বিবাহলৈ তেওঁলোকে বিবাহ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈ আছে কিন্তু হঠাৎ কেতিয়াবা এনেকুৱা কিছুমান সমস্যা আহি পৰে যাৰ বাবে হ'বলগীয়া বিয়াখনো হয়তো ভাঙি যাব পাৰে বা ভুল বুজাবুজি মানুহ কিছুমান ইগ' আহি যায় নিজৰ এটা কথা কিছুমান থাকে সন্মানৰ লগত বা কিবা ভুল কেতিয়াবা হৈ পৰে যিহেতু বহুত পুৰণি হৈ যায় ইজনে সিজনক জনাজনি হৈ যায় সম্পূৰ্ণ বস্তুবিলাক এটা সময়ত হয়তো আমনি লগা নিচিনা অৱস্থা এটা আহিব পাৰে তো তেনেকুৱা ক্ষেত্ৰতো বেয়া পুই হৈ পেলাই বা কিবা অন্য কাৰণত তেনেকৈ সম্পৰ্কটো আপোনাৰ ছিঙি যাব পাৰে তো তেনেকুৱা ক্ষেত্ৰত কি হয় আমি যদি অনুভৱ কৰোঁ আগতীয়াকৈ যে সম্পৰ্কটো বেয়া হ'বলৈ লৈছে তাৰ আগত যদি আমি ৰেকি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে সেই সম্পৰ্ক কেতিয়াও ছিঙি নাযায় আৰু লগতে যিসকলৰ দাম্পত্য জীৱন আৰম্ভ হোৱাৰ পিছতো বহুত দেখা যায় যে তেওঁলোকে দাম্পত্য জীৱনটো ভাঙি যাব লৈছে বেয়া হ'বলৈ লৈছে তেনেকুৱা ক্ষেত্ৰত যদি ৰেকি সহায় লয় নিশ্চয় ৰেকিয়ে সঁচাকৈ সহায় কৰে আৰু ৰেকিৰ দ্বাৰা খুব ভাল ফলাফলবিলাক আমি পাব পাৰোঁ এইবিলাক মানে সম্পৰ্কৰ লগতে যে অকল হ'ব সেইটো নহয় সম্বন্ধ সম্পৰ্ক যিবিলাক থাকিব ৰিলেশনশ্বিপৰ যিবিলাক থাকিব সেইটো কোনোবা বন্ধু এজনৰ লগতো হ'ব পাৰে বা পিতৃ মাতৃৰ লগতো হ'ব পাৰে ককাই ভাই ভনীৰ লগতো হ'ব পাৰে যে এজন অকল প্ৰেমিক প্ৰেমিকাৰ মাজত তেনেকুৱা হ'ব বা পতি পত্নীৰ মাজত হ'ব সেইটো কথা নহয় যাৰ লগতে এটা ভাল সম্বন্ধ ইমান দিনৰ পৰা থাকিলে হঠাৎ যে বেয়া হৈ যায় সেই বেয়া হৈ যোৱা কিবা এটা কাৰণ থাকিব কাৰণটো কি কাৰণে হৈছে কাৰণলৈ যোৱা প্ৰয়োজন হ'ব
ৰেকি হিলাৰসকলে আপোনালোকে যদি থাৰ্ড লেভেলৰ হিলাৰ হয় আপোনালোকে কিছুমান চিহ্ন আছে চিহ্নৰ দ্বাৰা আপোনালোকে ৰিলেশ্যনশ্বিপবিলাক ঠিক কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু হৈ যায় কাৰণ থাৰ্ড লেভেলত আহে ৰেকি যিটো মোৰ ফালৰ পৰা যিটো মই কোৰ্চবিলাক প্ৰভাইড কৰোঁ তাত মাষ্টাৰ হিলাৰ বুলি কোৱা হয় থাৰ্ড লেভেলত চাইকিক চাৰ্জাৰী আহে চাইকিক চাৰ্জাৰীৰ দ্বাৰা আমি বহুতবিলাক কাম কৰিব পাৰোঁ ৰোগৰ চিকিৎসা কৰাৰ লগতে আমি এনেকুৱা আমাৰ যিবিলাক প্ৰব্লেমবিলাক আহি থাকে নিজৰ দৈনন্দিন জীৱনত আহিব পৰা প্ৰব্লেমবিলাকৰ ওপৰতো আমি চাইকিক চাৰ্জাৰী কৰিব পাৰোঁ যাতে সম্বন্ধবিলাক ভাল হ'ব পাৰে ককাই ভাই ভনী বা পিতৃ মাতৃ হওক বন্ধুবৰ্গৰ লগত হওক কাৰোবাৰ লগত ভুল বুজাবুজি হৈছে কেতিয়াবা কিবা বেয়া পোৱা হৈছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু ৰেকিৰ দ্বাৰা সঁচাকৈ আমি সহায় লৈ ভাল এটা ৰিজাল্টবিলাক আমি লাভ কৰিব পাৰোঁ আৰু আজি বৰ বেছিকৈ আপোনালোকক নকওঁ থুলমূলকৈ আপোনালোকক কথাখিনি বুজালোঁ আৰু কিবা থাকিলে নিশ্চয় আপোনালোকে ফোন কৰিব মোৰ তলত নাম্বাৰবিলাক দিয়া হৈছে আপোনালোকে পাব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব যিহেতু আমি অলৰেডি কোৰ্চবিলাক আমি দি আছোঁ ৰেকি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড দি আছোঁ আৰু মাষ্টাৰশ্বিপৰো দিয়া ব্যৱস্থা অলৰেডি দিয়া হৈছে তাৰোপৰি লগতে এঞ্জেল চিলিং থেৰাপিৰ যিটো কোৰ্চ থাকে কোৰ্চটো আমি দি আছোঁ এতিয়া যিহেতু এঞ্জেল চিলিঙৰ বিষয়ে কিছুমান আগবঢ়াম আকৌ লাহেকৈ এঞ্জেল চিলিঙো খুব পাৱাৰফুল হয় আমাৰ জীৱনত অতিকৈ প্ৰয়োজনীয় বস্তু হয় সেইকাৰণে আশা ৰাখিছোঁ আপোনালোকে এই চেনেলটোক আপোনালোকে আগবঢ়াই পেলাই লৈ যাব আৰু আজিলৈ এই কথাখিনি কৈ পেলাই আপোনালোকৰ পৰা বিদায় লৈছোঁ আগন্তুক নিশ্চয় দিনত অহা দিনবিলাকত মই আৰু কিছুমান ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ যাতে কিছুমান কথা আপোনালোকে ৰেকিৰ বা এঞ্জেলছৰ ওপৰত আপোনালোকে গম পায় তাৰোপৰি আমি আৰু এটা কথা ভাবিছোঁ নিউৰোথেৰাপিৰ এটা চেনেল এটা আমি অলৰেডি ভাবিছোঁ যে ঠিক কৰিম নিউৰোথেৰাপিত কি ধৰণে মানুহক নিউৰোথেৰাপিৰ দ্বাৰা ঠিক কৰিব পৰা যায় ৰোগৰ কিছুমানৰ সেইবিলাকৰ বিষয়ে আপোনালোকৰ ওচৰত নতুনকৈ এটা চেনেল আপোনালোকৰ আগলৈ আগবঢ়াম বুলি ভাবিছোঁ লগতে নক্ষত্ৰ চেনেলটো আছেই আপোনালোকৰ তাত এষ্ট্ৰলজিৰ বিষয়ে গম পাব আপোনালোকক আদৰণি জনালোঁ আৰু এইখিনি কথা কৈ আজি আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ আগন্তুক দিনত নিশ্চয় লগ পাম ধন্যবাদ আৰু নমস্কাৰ